हेलो गाइस की खबर आपनलोक भालने मोर बर्तमान भाले आसो और मर्निंगत मैं की कामखिनि करूँ आपनलोक देखाम भिडिओ जरिए आपनलोके भिडिओ सम्पूर्णके चाब और जदि भाल लागे लाइक कमेन्ट शेयर सब्सक्राइब কৰিবলৈ नापाहरो बोलक आमी भिडिओ स्टार्ट करूँ और मर्निंगत मैं चाहर लगत की खाऊँ माने देखाम माने खुआतो नेदेखाओ किन्तु मैं की बनाइছো आपनलोকক देखाम और माने सम्पूर्णके चाइ যাব भिडिओটো केनेকুৱা पाले कमेन्ट কৰি মোক নিশ্চয় জনাই দিব আৰু भिडिओটো মই বেছি দীঘল নকৰো মানে বেছি দীঘল কৰিলে মানে বহুত দীঘল মানে হৈ গৈ থাকে সেইকাৰণে মই মানে বেছি নকৰ আৰু অকমান কৰিম আৰু আপোনাক দেখাম যিখিনি কাম মই কৰিছো আৰু সব মানে দেখাই গৈ থাকিম আৰু বলক আমি भिडिओটো স্টাৰ্ট কৰো আৰু মই এতিয়া পাকঘৰলৈ আহি গলো পাকঘৰত মই এতিয়া ৰুটি বেলি আছো আৰু মই মানে বেলনাত বেলি সঁচাকৈ কৈছোঁ বেয়া পাওঁ আৰু মই এখানে কাহৰ কাহিখনৰ মানে পিছাইড হেখন মই বেলি বহুত ভাল পাওঁ হেখন মই ইউজ কৰিছো আৰু মই কেনেকৈ বনাইছো নতুন ৰেচিপি এটা মই মানে দেখাইছো আৰু চাহৰ লগত এনেকৈ খাই ভাল লাগে আৰু কেতিয়াবা মানে বেলেগকেও খাই ভাল লাগে কিন্তু সদায় ৰুটিটো ভাল নালাগে আৰু মই কেতিয়াবা এনেকৈ বনাই খাম আপোনালোকেও এনেকৈ বনাই খাবচোন বহুতে ধুনীয়া লাগে খাই আৰু মই তিল আৰু চেনি আৰু তোমাৰ লং ইলাচি দিছো আৰু চেনটো কাৰণে বহুত ভাল হয় আৰু মই এটা এটাকে তোমাৰ দেখাই দিছো এটা এটাকে মই কাহি এখনত থৈ দিম আৰু মই কাহি কৈছো বনাই মানে থৈ দিছো আৰু কি বনাও আপোনালোকে চাই থাকিব আৰু মই বেছি কথা পাতি নাথাকো বহুত দেৰি হৈ যাব কথা পাতি থাকিলে ন সেইকাৰণে আপোনালোকে ভিডিওটো চাব আৰু বলক আমি ভিডিওটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰো এতিয়া মই চাহটা খাই মেলি আহিলোঁ অহাৰ পিছতে মই ভাবিলোঁ মুখখন অকণমান মই চাফা কৰি আহিলোঁ অলপ মানে গোলাপ জল দি পেলাই চাফা কৰি পেলাই মই তোমাৰ কল আৰু গাখীৰ দি পেলাই লগালে কিবা গুটি অকণমান মানে গুটি হৈ আছে সেইবিলাক গুচি যায় মানে মই ফুটটো আঁতৰাই লওঁ অকণমান দেৰি কাৰণে মই ফুটটো ইয়াত থৈ দিছোঁ আৰু মুখখন ধুনীয়াকৈ চাফা কৰি ল'ব লোৱাৰ পিছতে মই ইয়াতে গাখীৰ দি দিছোঁ দেখা নাপাব কিন্তু এইটো মই গাখীৰ কৰিছোঁ আৰু মই কল লওঁ কল মই বেছি নলওঁ আধা দি মই লৈ লওঁ ইমানটো লৈ লওঁ কলটো বেছিকৈ ল'ব না মুখখনত বেছিকৈ নহ'ব না ইমানটো মই কল লৈ লওঁ তাৰপিছতে মই গাখীৰখিনি অলপ মাখিম তাৰপিছতে মই কেনেকৈ লগাওঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব ব্লগ আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মই গাখীৰ লৈছোঁ অকণমান লৈছোঁ গাখীৰ মুখখনত অঁতৰাবৰ কাৰণে আৰু মই কলটো অলপ কি কৰিলোঁ কল মানে থৈ দিওঁতে অকণমান বেয়া হৈ গ'ল একো নাই কাটি লৈছোঁ কটাৰীখনে সেইটো তুমি দেখি এনেকৈ অকণমান হেৰি কৰি ল'ম চকুৰ লৈ ল'ম কল আৰু গাখীৰ দি এনেকৈ ঘঁহিলে মুখখন ধুনীয়া এটা মানে গ্লেজ আহে আৰু মই ডেইলি সপ্তাহত 2 দিন কৰোঁৱেই আপোনালোকে কৰি চাবচোন বহুত ভাল লাগে আৰু মুখত বহুত ধুনীয়া এটা কি কয় আহি থাকে ধুনীয়া এটা দেখিবলৈ ধুনীয়া লাগে আৰু সেইটো কথা আৰু মই এনেকৈ মাখি লৈছোঁ আপোনালোকক দেখাই দিছোঁ কেনেকৈ মাখিছোঁ আৰু গাখীৰ আৰু কলটো মই এনেকৈ দি অকণমান মাখি লৈছোঁ মোৰ পেষ্টটো ৰেডি হৈ গ'ল এতিয়া মই মুখত লগাম মানে লগাই মই 5 মিনিটৰ মানে কাৰণে 5 মিনিট 10 মিনিটৰ কাৰণে থৈ দিলে হৈ যাব তাৰপিছতে কপাহী কাপোৰে ধুনীয়াকৈ মুখখন ধুই দিব নালাগে মোহাৰি দিলেও হ'ব আৰু মোৰ পেষ্টটো ৰেডি হৈ গ'ল বলক মই এতিয়া মুখত কেনেকৈ লগাম আপোনালোকক দেখাম মোৰ এতিয়া পেষ্টটো ৰেডি হৈ গ'ল মই মুখখন ধুনীয়াকৈ চাফা কৰি লওঁ দেখক ধুনীয়াকৈ চাফা কৰি লৈছোঁ মুখখন আৰু মানে ইয়াত যোনবিলাক কোলা দাগ থাকে সেইবিলাক গুচি যায় মোৰ কিন্তু কোলা দাগ হোৱা নাই সেইকাৰণে তেওঁ মই লগাওঁ তোমাৰ সপ্তাহত মই 2 দিন লগাম এই দেখক এনেকুৱা কৰি ল'ব
আৰু এতিয়া মই ষ্টাৰ্ট কৰি দিওঁ কেনেকৈ লগাওঁ আপোনালোকক দেখাম। এনেকৈ অকণমান মালিচ কৰি দিব, যিমান মালিচ কৰিব পাৰে সিমান ভাল। দেখক অলপ অলপ আহিছে, অলপ ভাঙতে আহি আছে আৰু সপ্তাহত 2 দিন লগালেও হয়, একো নাই। মই 2 দিনেই লগাওঁ, কেতিয়াবা দৈ দিও লগাব পাৰে আৰু কেতিয়াবা নাথাকিলে গাখীৰটো গৰম কৰিব নালাগে আৰু মুখখন ধুনীয়া হৈ যায় পিছত। এনেকৈ অলপ টাইম মালিচ কৰি শিকিব লাগিব। আমাৰ যে অলপ গুটি গুটি লিখা হয় আৰু তাৰ ভিতৰত কোলা কোলা লিখা যে এটা ওলাই যায়, এইটো সানিলে এইটো যদি সানা যায় তেতিয়াহ'লে সেই বস্তুটো নহয় আৰু। মানে আমি ক্ৰীম চিমবিলাক সানি থাকোঁ, কিন্তু ঘৰৰ কিছুমান বস্তু সানিলে আমাৰ মুখখনৰ কাৰণে ভাল। এনেকৈ টাইম মই মালিচ কৰি আছোঁ, আপোনালোকেও এনেকৈ মালিচ কৰি থাকিব, যিমান মালিচ কৰিব পাৰে, বেছি জোৰত নহয় মানে এটা চফ্টত মালিচ কৰিব লাগিব। মই মালিচ কৰি দিছোঁ, দেখক মই এটা হাতে মালিচ কৰিছোঁ, 2টা হাতে মানে মালিচ কৰা নাই আৰু। এইকণ জেগাত এনেকৈ দিব, আমাৰ এইকণ জেগাত অলপ অলপ গুটি গুটি লিখা দেখা পোৱা যায়, এইকণ জেগাত অকণমান অকণমান এনেকৈ দিব। সেইবিলাক ঘৰত কৰিলে মানে বিউটি পাৰ্লাৰত আমাৰ দৰকাৰেই নাই যাবৰ কাৰণে ন। মই বহুত কৰোঁ, আপোনালোকক দেখাম বাৰু। আজি মই কলৰ আৰু গাখীৰ দিটো মই কেনেকৈ কৰে আপোনালোকক দেখালোঁ, আৰু নেক্সট ভিডিঅ'টো মই কি মানে মুখত মানে ইউজ কৰোঁ, ঘৰতে ব্যৱহাৰ কৰা আপোনালোকক দেখাম। মই কিন্তু আজিলৈকে বিউটি পাৰ্লাৰত যোৱা নাই দেই, আজিলৈকে মই বিউটি পাৰ্লাৰত যোৱা নাই মুখৰ হেৰি কৰিবৰ কাৰণে, কিন্তু মই যিখিনি মানে পাৰিছোঁ মানে জানো সেইখিনি মই ঘৰতে মানে ঘৰৰ কিছুমান বস্তু মই ইউজ কৰি মুখৰ হেৰি কৰোঁ। মই আপোনালোকেও কৰিব পাৰে, মই যে ক'ব বিচৰা নাই যে আপোনালোকে বিউটি পাৰ্লাৰত নাযাব, ঘৰতে কৰিব। মোৰ কথাটো কৈছোঁ, মানে মই আজিলৈকে বিউটি পাৰ্লাৰত যোৱাই নাই, মানে নাযাওঁ মই বিউটি পাৰ্লাৰত। আৰু বিউটি পাৰ্লাৰত গ'লে মানে কি হয়, ধেৰ কিবা কিবি তোমাৰ হেৰি সানে, মেডিচিন তেনেকৈ সানে যে আমাৰ মুখৰ আৰু বেয়াহে কৰি দিয়ে। একদিন মই গৈছিলোঁ বাৰু দেই, মোৰ মনত পৰিছে, কিন্তু মই মানে গৈছিলোঁ, তাৰপিছত অহাৰ পিছতে মই কি হ'ল, গোটেই ইয়াত গুটি 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 হৈ গৈছিলে, এনেকুৱা মুখত বেয়া লাগিছে দেখি। তাৰপিছৰ পৰাই মই তোমাৰ বিউটি পাৰ্লাৰত নাযাওঁ, আৰু ঘৰতে মই এইবিলাক যিকোনো বস্তু মানে থাকে, এল'ভেৰা ঘঁহিব পাৰে, আৰু মই সেইবিলাকেই মুখত ইউজ কৰোঁ। আৰু বহুত আছে, মই আপোনালোকক দেখাম ভিডিঅ'টোৰ জৰিয়তে, আৰু ভিডিঅ' কৰিম না, তেতিয়া মই দেখাম আপোনালোকক। আৰু এতিয়া মই কল আৰু হেৰি দিয়া আৰু 5 মিনিটমান কৰিলে হ'ব। এতিয়া দেখক কি ধুনীয়া এটা হেৰি আহিছে ন, আৰু মই অকণমান শুকাব দিম, তাৰপিছতে মই এনেকৈ দি দিছোঁ অলপ টাইম, তোমাৰ শুকাব দিম। শুকাই দিয়াৰ পিছতে মই কপাহী কাপোৰে অকণমান ধুই দিম আপোনালোকক, তাৰপিছত মই দেখাই আছোঁ। এতিয়া মোৰ শুকাইছে, মই কপাহী কাপোৰে ধুই দিম, আৰু বেছি টাইম নাথাকোঁ, অকণমান টান ধোৱা লেখা লাগিছে, সেইকাৰণে এতিয়া মই অকণমান কুহুমীয়া গৰম পানী দিছোঁ, বেছি গৰম নল'ব, কুহুমীয়া গৰম পানী ল'ব আৰু কপাহী কাপোৰেদি অকণমান মই ধুই দিব। এতিয়া ধুনীয়া এটা গ্লেজ আহে আৰু মুখখন দেখিবৰ কাৰণে বহুত ভাল হয়। আৰু দেখাই দিছোঁ মই কেনেকৈ সেইটো আৰু। আৰু সেই বস্তুটো চবেই জানে, কিন্তু মই কেনেকৈ কৰোঁ আপোনালোকক অকণমান দেখাই দিছোঁ। মানে চবেই জানে সেইটো ঘৰুৱা কি কৰিব লাগে মুখত, মানে নিশিকালেও হয়, কিন্তু মই কি কৰোঁ মানে দিনটোত, এইকাৰণে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। আৰু কিছুমান মুখত মানে কোলা কোলা দাগবিলাক থাকে যে, সেইবিলাকো গুচি যায়। মোৰ হোৱা নাই, কিন্তু তেওঁ মই কৰোঁ আৰু মানে কলটি কৰিলে তেতিয়া মানে কোলা কোলা দাগটো নাথাকে, আৰু মানে সহজে নহয় আৰু। আৰু অকণমান হেৰি কৰি দিওঁ, দেখক কি ধুনীয়া এটা হেৰি আহিছেনে, দেখক কি ধুনীয়া হৈ যায়, আৰু ধুনীয়া এটা একদম কিবা এটা যে মুখখন ধুনীয়া মিহি মিহি লাগিছে, সঁচাকৈ লাগিছে মিহি মিহি, আৰু চুইয়ে কিমান ধুনীয়া লাগিছে। আৰু মুখতে কৰা হৈ গ'ল, আৰু মই এতিয়া মই কি কৰোঁ, আৰু মোৰ কাম আছে, বিচনা চিচনা পৰা আছে, আপোনালোকক দেখাম। আৰু মই আজি মানে কি কৰিলোঁ আপোনালোকক আৰু সেইটো দেখাম, আৰু ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ।
কাপোৰটো আনিছিলোঁ ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ আৰু ফ্লিপকাৰ্টৰ পৰা আনোতে এইখিনি চব মানে কাপোৰখিনি বেয়া হৈ গ'ল আৰু মই সেইকাৰণে ধুনীয়া হেৰি আনি পেলাই ডাঠ কাপোৰ মানে প্লাষ্টিক পায় তোমাৰ ডাঠ প্লাষ্টিক পায় আৰু প্লাষ্টিকত মই এইটো ধুনীয়াকৈ মানে মাৰি দিছোঁ আৰু এতিয়া মই কাপোৰখিনি এনেকৈ থ'ব পাৰোঁ 1 2 3 4 চাৰিটা আছে দেখোচোন চাৰিটা আছে আৰু এইফালে মোৰ কাপোৰ থওঁ এইফালে বাপেকৰ কাপোৰ আৰু এইফালে আমাৰ বেটী কাপোৰ থওঁ আৰু এইফালে মানে যোনখিনি আমি ডেইলি ইউজ কৰি থাকোঁ সেইখিনি মই কৰোঁ আৰু মানে কি হৈছে ঠাণ্ডা দিনত বহুত কাপোৰ লাগে আৰু কাপোৰ থ'বলৈ জেগা এনেকৈ লিখা হৈছে আৰু এটা আনিম বুলি ভাবিছোঁ কিন্তু আমিতো ভাড়া ঘৰতে থাকোঁ মানে মেঘালয় দূৰত থাকোঁ কিন্তু ৰুম পাবলৈ ইয়াত বহুত মানে দিগদাৰ আছে মানে ৰুম নাপায় তেনেকৈ আৰু আমি মানে 2টা ৰুম আৰু এটা কিটচেন পাইছোঁ তোমাৰ বান্দা আছে আপোনালোকক দেখাম কি বুলি কয় সেই দুটা মানে যিমান ধৰিব পাৰে আৰু মানে চাবলৈ গ'লে জেগা নাই কিন্তু তেওঁ মানে থকাখিনিকে থৈছোঁ আৰু আপোনালোকক দেখাওকচোন এইটো মই ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ আপোনালোকক কৈছিলোঁ মই দুপৰীয়া সাজৰ কাৰণে মই ঢেকীয়া কাটি লৈছোঁ দেখকচোন বজাৰৰ পৰা আনিছিলে ফ্ৰেছ ঢেকীয়া হয় আৰু তোমাৰ বেঙেনা ফ্ৰাই কৰি বেচনৰ লগত আপোনালোকক দেখাম আৰু বোলক চাই গৈ থাকিব আৰু মই খানা বনাই আছোঁ আৰু মাজতে মই কাপোৰ কেইটামান আছিলে চাৰ্ফ দি থৈছোঁ ৰাতিপুৱা সময়ত চাৰ্ফ দি থোৱাৰ পিছত অলপ কোমলিলে তাৰপিছতে মই ভাবিছোঁ কাপোৰখিনি ধুই মেলি আজৰি হৈ লওঁ আৰু এয়াই কাপোৰ ধুই আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেলটো অন কৰি থৈ যাব যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাবা আৰু বেলটো অন কৰি থৈ যাবা মোৰ নতুন ভিডিঅ' দিলে মানে নিউ ভিডিঅ' দিলে তোমালোকে নটিফিকেশ্যন আগতীয়াকৈ পাই যাবা যিসকলে মোৰ ভিডিঅ'বিলাক চাই আছে তেওঁসকলক মই বহুত 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 ধন্যবাদ দিলোঁ আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো আৰু ইয়াতে সমাপ্ত কৰি দিলোঁ বাই বাই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত মই আহিম